নমস্কাৰ, এই মুহূৰ্তত আপোনালোকৰ সন্মুখত লৈ আহিছোঁ কেইটামান গুৰুত্বপূৰ্ণ বাতৰি। এই ধৰণৰ বাতৰি নিউজ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি এটা লাইক দি শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ প্ৰথমটো খবৰ হ'ল আত্মসহায়ক গোটৰ এছপিৰ লাখ লাখ মহিলাসকলৰ বাবে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ডাঙৰ ঘোষণা। প্ৰতিগৰাকী মহিলাৰ একাউণ্টত দিব 10,000কৈ টকা পাবলৈ তলত দিয়া চৰ্তসমূহ মানিব লাগিব। যোৱা 17 ছেপ্টেম্বৰ গছপুলি ৰোপণ কৰা হ'ব লাগিব। গছপুলি জিঅ' টেকিং হ'ব লাগিব। গছপুলি আবা আছাম NIC ইন অফিচিয়েল ৱেবছাইটত আপলোড দিয়া হ'ব লাগিব। জেনেৰেল কাষ্টৰ মহিলাসকলৰ 3টাতকৈ অধিক সন্তান থাকিব নালাগিব। টি গাৰ্ডেন SC ST OBC কাষ্টৰ মহিলাসকলৰ 4টাতকৈ অধিক সন্তান থাকিব নালাগিব। আত্মসহায়ক গোটৰ মহিলাৰ বয়স 18ৰ পৰা 59 বছৰ হ'ব লাগিব। কেৱল মাত্ৰ গোটৰ নাম থাকিলেই নহ'ব, গোটখন ৰেজিষ্ট্ৰেশ্যন হ'ব লাগিব। আবেদনৰ বাবে কি নথি লাগিব? গোট গঠনৰ নিয়মাৱলী, প্ৰস্তাৱ, ফৰ্ম নম্বৰ 2, আভ্যন্তৰীণ চুক্তিপত্ৰ আদি লাগিব। আজিৰ পৰৱৰ্তী খবৰটো হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে বসুন্ধৰা 3.0। মিছন বসুন্ধৰা 2.0 সমাপ্তিৰ পিছত শুকুৰবাৰে মিছন বসুন্ধৰা 3.0 মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্ৰী মহন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে মিছন বসুন্ধৰা 3 মুকলি কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, মিছন বসুন্ধৰা 3ত অসমৰ চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীৰ বাবে সহজভাৱে মাটিৰ পাট্টা দিয়াৰ ব্যৱস্থা কৰা হ'ব। মিছন বসুন্ধৰা 3ৰ জৰিয়তে অসমৰ চাহ বাগিচাত থকা আদিবাসী আৰু গোৰ্খা জনগোষ্ঠীক মাটিৰ পাট্টা দিয়া হ'ব বুলি হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। অসমত বসবাস কৰা খিলঞ্জীয়া জনগোষ্ঠীৰ অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ লোকসকলৰ মিছন বসুন্ধৰা 3.0ৰ জৰিয়তে মাটিৰ পাট্টা দিয়াৰ নিয়ম শিথিল কৰা হ'ব। তেওঁ কয় যে মিছন বসুন্ধৰা 2.0ৰ মাটিৰ পাট্টাৰ বাবে আবেদন কৰা লোকসকলৰ অসমত বসবাস কৰা 3টা প্ৰজন্ম থকা প্ৰমাণপত্ৰ দিব লগা নিয়ম আছিল, যাৰ বাবে 13 লাখ লোকে আবেদন কৰাৰ পিছত মাত্ৰ 2 লাখ লোকে মাটিৰ পাট্টা লাভ কৰিছিল। ইয়াৰ পৰা প্ৰমাণ হৈছে যে এই প্ৰক্ৰিয়া কিমান নিকা আৰু স্বচ্ছ হৈছে। অংগনবাদী কৰ্মী সহায়িকাৰ প্ৰতিবাদ। শুকুৰবাৰে অংগনবাদী কৰ্মী সহায়িকাৰ উত্তাল প্ৰতিবাদত কপিল ধেমাজি সমস্ত কামৰ বোজা এই অংগনবাদী কৰ্মী সহায়িকাৰ ওপৰত জাপি দি কামৰ বিনিময়ত উপযুক্ত ধন আদায় নিদিয়া চৰকাৰ কেনেকৈ আছে বুলি প্ৰতিবাদকাৰী মহিলাই ক্ষোভ উজাৰে। স্বাস্থ্য বিভাগৰ মিটিং, পঞ্চায়তৰ মিটিং সকলো যিকোনো ধৰণৰ কামৰ অংগনবাদী কৰ্মী সহায়িকাৰ কাম কৰিব লাগে, কিন্তু কামৰ বিনিময়ত পাবলগীয়া ধন নাপায়। স্বাস্থ্য বিভাগৰ মিটিং, পঞ্চায়তৰ মিটিং সকলোতো বিভাগতে উপস্থিত থাকিব লাগে, কিন্তু কামৰ বিনিময়ত পাবলগীয়া মজুৰি তেওঁলোকে নাপায়। শিশু আৰু মহিলা কল্যাণ বিভাগে দিয়া অংগনবাদী কৰ্মী সহায়িকাৰ মাননি বৃদ্ধিৰ প্ৰস্তাৱত বিজেপি চৰকাৰে গুৰুত্ব প্ৰদান এতিয়াও কৰা নাই। যি সময়ত ৰাজ্যত হাজাৰ হাজাৰ যুৱক যুৱতী চৰকাৰী সংস্থাপন দি কামৰ বাবদ প্ৰতি মাহে মোটা পৰিমাণৰ দৰমহা সুবিধা লাভ কৰিছে, তেনে সময়ত নাম মাত্ৰ দৰমহা আদায় দি এটা মাহত অংগনবাদী কৰ্মী সহায়িকাৰ পৰা চৰকাৰে আদায় কৰি আহিছে বুজন পৰিমাণৰ কাম। চৰকাৰে শোষণ বঞ্চনাৰ বিৰুদ্ধে গৰ্জি উঠিলে অংগনবাদী কৰ্মী সহায়িকা সঞ্চালকালয়ৰ প্ৰস্তাৱৰ মতে মাননি বৃদ্ধি কৰিবলগীয়া দাবীত ধেমাজিত 15 ফেব্ৰুৱাৰীৰ পৰা আত্মযোগ ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে অসম ৰাজ্যিক অংগনবাদী কৰ্মী সহায়িকা সন্থাৰ ধেমাজি জিলা সমিতিৰ প্ৰতিবাদকাৰীসকলে। আজি শুকুৰবাৰে ধেমাজি জিলাৰ মাছখোৱা প্ৰকল্প চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে অংগনবাদী কৰ্মী সহায়িকাসকলে। আজিৰ পৰৱৰ্তী খবৰটো হৈছে যে গৌৰৱ গগৈয়ে কৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায়ে যে বিজেপিত থাকিব সেয়া কোনো গ্যাৰাণ্টি নাই। ইজনৰ পিছত সিজন কংগ্ৰেছী নেতাই বিজেপিত যোগদান কৰিছে। শেহতীয়া কংগ্ৰেছ দলৰ দুগৰাকী বিধায়কে বিজেপিৰ প্ৰতি মুকলি সমৰ্থন আগবঢ়াইছে। তেনে পৰিস্থিতিত অসম কংগ্ৰেছৰ বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। আনহাতে একাংশ বিজেপি নেতাই দাবী কৰিছে যে অসম কংগ্ৰেছ শূন্য হ'ব। অৱশ্য ইয়াৰ সঠিক প্ৰত্যুত্তৰ দিলে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সদায় বিজেপিত থাকিব যে তাৰ গ্যাৰাণ্টি নাই বুলি দাবী কৰিলে গৌৰৱ গগৈয়ে।
ইফালে অসম ৰাজ্যিক বিজেপিৰ পুৰণি নেতাসকলে স্থান নাই বুলিও তেওঁ উদ্বেগ প্ৰকাশ কৰে। গৌৰৱ গগৈৰ মতে মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ হৈ কাম কৰিছে আৰু কংগ্ৰেছৰ হৈ পুৰণি বিজেপিত স্বাভাৱিক কৰিছে। কংগ্ৰেছীয়ে বিজেপিত যোগদান কৰাৰ লগে লগে পুৰণি বিজেপিসকল টিকটৰ পৰা বঞ্চিত হৈছে। শুকুৰবাৰে সৰুপথাৰ সমষ্টিত গৌৰৱ গগৈয়ে কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভ উদ্বোধন কৰে। তাৰ সমান্তৰালকৈ কলিয়াবৰ সংসদ গৌৰৱ গগৈয়ে সৰুপথাৰ ব্লক কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ৰ এখন দলীয় সভা সম্বোধন কৰে। এই সভাত অন্তত সাংসদগৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি আগন্তুক লোকসভা নিৰ্বাচন সম্পৰ্কীয় মন্তব্য কৰে।